ওয়েলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনাৰ বহুত বেছি ভালে আছে আৰু মোৰো ভাল। মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। যদিও ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই আজি বনাম পটলৰ পিটিকা। পটলৰ পিটিকা বনাবৰ কাৰণে মই 6টা পটল লৈছোঁ আৰু ইয়াৰ বাকলিটো গুচাই ভালদৰে ধুই ল'ম। পটলখিনি মই এনেকৈ এতিয়া কাটি লৈছোঁ আৰু এতিয়া গেছত কাটি দিছোঁ আৰু এই পটলখিনি মই ইয়াত দি দিম আৰু ইয়াত আধা চামুচ নিমখ দিম আৰু এগিলাচ পানীৰে মই এতিয়া 10 মিনিটমানৰ কাৰণে গেছত বহাই দিম আৰু ভালদৰে সিজিব দিম। 10 মিনিটৰ পিছত চেক কৰিছোঁ, গোটেই সিজি গৈছে আৰু এতিয়া মিক্সাৰ জাৰ এটাত দি এইটো ভালদৰে এটা পেষ্ট হ'ব দিম। পিটিকা দিবৰ কাৰণে মিডিয়াম সাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, 3টামান জলকীয়া আৰু আদা নহৰু সৰুকৈ কুটি লৈছোঁ। কেৰাহী এটা গেছত পাতি দিছোঁ আৰু মিঠাতেল, পিঁয়াজ আৰু অলপমান পাঁচফোৰণ দিছোঁ আৰু আদা নহৰু পেষ্টটো দি ল'ম। জলকীয়া দিলোঁ আৰু ভালদৰে লাৰিব লাগিব একেবাৰে গল্ডেন ব্ৰাউন হোৱালৈকে। হৈ গ'ল আৰু এতিয়া পেষ্টটো দি ল'ম। আৰু গোটেইখিনি দি ল'লোঁ আৰু ভালদৰে লাৰিব লাগিব তলত যাতে বহি নাযায়। যেতিয়া পটলৰ কেঁচা ভাৱটো গুচি যাব তেতিয়া আমি গেছটো অফ কৰি দিম। মই এতিয়া গোটেইখিনি বাতি এটাত ওলোৱাই লৈছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে গৰম ভাততো খাব পাৰিব আৰু ৰুটিৰে খাব পাৰি। বহুত টেষ্টি হয়, প্লিজ এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা লাগে মোক প্লিজ কমেণ্ট ছেকশ্যনত জনাব।